নমস্কাৰ। আজি আপোনালোকক আহঁত গছজোপাৰ বিষয়ে কিছু ক'ম বুলি ভাবিছোঁ। মই জনাখিনি। আহঁত গছক পিপল বৃক্ষ বুলিও কোৱা হয় আৰু অস্বস্থ বৃক্ষ বুলি কোৱা হয় আৰু ইয়াক বৃক্ষ ৰজা বুলি কোৱা হয়। আৰু আমি ৰেমেডি হিচাপে আহঁত গছৰ বহুত ৰেমেডি এনেকুৱা দিওঁ যি ধৰক আমি বিভিন্ন সময়ত আহঁত গছৰ লগত কৰিব লাগে বা কৰিব কওঁ। গতিকে আহঁত গছজোপাক একচুৱেলি আহঁত গছজোপাৰ যিটো মানে মূলত ব্ৰহ্মা থাকে বুলি কোৱা হয়। আৰু আহঁত গছৰ যিবোৰ ডাল পাত বা শাখা থাকে তাত দেৱাদিদেৱ মহাদেৱৰ ৰুদ্ৰ অৱতাৰ, মানে মহাদেৱৰ এটা ৰূপ ৰুদ্ৰ, তেখেতৰ অৱস্থিতি বুলি কোৱা হয়। আৰু ছালখনত ভগৱান বিষ্ণু থাকে বুলি কোৱা হয়। আৰু বাকী যিবোৰ পাত থাকে তাত বিভিন্ন দেৱ দেৱতাৰ অৱস্থান বুলি কোৱা হয়। সেয়েহে আহঁত গছজোপা বহু পবিত্ৰ, অতিপাত পবিত্ৰ, য'ত আমি বিভিন্ন সময়ত আমাৰ মনৰ বাঞ্ছাই হওক, বহুখিনি জীৱনটো পৰিপাতি লগাবলৈ আহঁত গছক লৈ বহুত নিয়ম কৰিব পাৰোঁ। আহঁত গছজোপাই কোৱা হয় যে আহঁত গছৰ তলত বন নগজে। আৰু বন নগজে কাৰণে কোৱা হয় যে আহঁত গছৰ তলত যিহেতু বন নগজে, নতুন সৃষ্টি নহয়। তাৰমানে আহঁত গছৰ তলত সদায় মোক্ষ থাকে, মোক্ষ প্ৰাপ্তি। মানে আমি ধৰক যদি মোক্ষৰ কাৰণে পূজা পাতল কৰোঁ বা ধ্যান কৰোঁ, সেয়েহে আগৰ দিনত তপস্যা কৰিলে খুব আহঁত গছৰ তলত বহি তপস্যা কৰাৰ নিয়ম আছিলে। আহঁত গছ যিমানে যথেষ্ট মানে আমাৰ পৰিৱেশৰ কাৰণে যথেষ্ট ভাল। সি এনেকুৱা এজোপা গছ যিয়ে ধৰক ৰাতিও অক্সিজেন ৰিলিজ কৰে বুলি কোৱা হয়। আৰু সেয়েহে আমি মানে জীৱনকালত নিজে এডাল হ'লেও আহঁত গছ ৰোৱাটো উচিত। কিন্তু আহঁত গছ সদায় ঘৰৰ ভিতৰত, কেম্পাছৰ ভিতৰত ৰুব নালাগে, অলপ দূৰত ৰুব লাগে। কিয়নো আহঁত গছৰ ছাঁ ঘৰৰ ভিতৰত পৰিব নালাগে। বাস্তুমতেও আহঁত গছৰ ছাঁ ধৰক ঘৰৰ ভিতৰত যদি পৰে তেতিয়াহ'লে বেয়া বুলি কোৱা হয়। আৰু আমি বহু ক্ষেত্ৰত কওঁ যে যেতিয়া ঘৰত আহঁত গছে আটাইতকৈ বেছি পুলিবিলাক হয় নেকি, যেতিয়া পিতৃদোষ থাকে তেতিয়া আহঁত গছৰ পুলি য'ত ত'ত গজিব ধৰে বুলি কোৱা হয়। গতিকে আহঁত গছত বহুতখিনি আমি ৰেমেডিজ কৰিব পাৰোঁ। আৰু পূৰ্ণিমাৰ আগবেলা ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে আহঁত গছ প্ৰদক্ষিণ কৰে বুলি কোৱা হয়। সেই সময়ত যদি আমি আহঁত গছৰ তলত চাকি আৰু ধূপ দিব পাৰোঁ, তেতিয়াহ'লে অৰ্থ সংকট মানে নাইকিয়া হয়। পূৰ্ণিমাৰ আগবেলা, মানে ধৰক পূৰ্ণিমাটো যেতিয়া তিথি হিচাপে পৰে, প্ৰথম তিথিটোৰ প্ৰথমখিনিত ভগৱান বিষ্ণু আৰু মা লক্ষ্মী মানে সন্তুষ্ট কৰিবলৈ আমি সেইখিনি সময়ত আহঁত গছৰ পূজা কৰিব পাৰোঁ। শনিবাৰৰ দিনা গধূলি আহঁত গছৰ তলত বহি যদি হনুমান চালিচা পাঠ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ সংকট দূৰ হয়। হনুমান চালিচা শনিবাৰে আমি পাঠ কৰিলে শনি গ্ৰহৰ বহুত দুখ নিৰ্মূল হয়। কিন্তু এই পাঠখন যদি আমি আহঁত গছৰ তলত বহি কৰিব পাৰোঁ, তেতিয়াহ'লে আৰু বেছি ভাল ফল দিয়ে বুলি ক'ব পাৰি। আহঁত গছৰ ক্ষেত্ৰত ঋষিমুনিসকলে কৈছে যে আটাইতকৈ বেছি দীৰ্ঘজীৱী গছ হয়। গতিকে আহঁত গছৰ ওচৰে পাজৰে বা আমি যদি পূজা পাতল কৰোঁ, যথেষ্টখিনি আমাৰ বিশেষকৈ আমি যদি প্ৰতিপাল কৰিব পাৰোঁ। এতিয়া প্ৰতিপাল কৰাটোতো সম্ভৱ নহয়, কিয়নো আমি আহঁত গছ কেতিয়াও ঘৰৰ ভিতৰত নোৰোঁ বা ঘৰৰ আশে পাশে নাৰাখোঁ। গতিকে আহঁত গছ য'ত আছে শনিবাৰে পাৰিলেতো প্ৰত্যেক দিনাই পানী দিয়াটো ভাল। কিন্তু যদি নোৱাৰে তেতিয়াহ'লে শনিবাৰে যদি আমি পানী ঢালিব পাৰোঁ, তাক খুব বেছি ভাল বুলি বিবেচিত হয়। শনিৰ যেতিয়া মহাদশা চলে বা চাৰে চাতি চলে, তেতিয়া আহঁত গছৰ গুৰিত আমি পানী ঢালিব পাৰোঁ। সেয়া পানী এটা ষ্টীলৰ গ্লাছত অকণমান পানী, অকণমান গাখীৰ, কেইটামান তিল, ক'লা তিল, অকণমান চেনি আৰু অকণমান 2টা লং আমি তাত মানে মিক্স কৰি পেলাই সেয়া আহঁত গছৰ গুৰিত ঢালোঁ। লগতে যদি আমি চাকি জ্বলাব পাৰোঁ পশ্চিমৰ ফালে মুখ কৰি, তেতিয়াহ'লে আমাৰ শনি গ্ৰহৰ দুখসমূহো নাইকিয়া হয়। গতিকে আহঁত গছৰতো যথেষ্টখিনি ধৰক সুফল আছে। আহঁত গছৰ পাত আনি পেলাই হনুমানজীকো দিয়া হয়। গতিকে বিভিন্ন ধৰণৰ আছে। আহঁত গছৰ পাতত শ্ৰীৰাম লিখি পেলাই হনুমানজীক দিয়া হয়। আহঁত গছৰ পাতত কেতিয়াবা আমি কিছুমান ৰিচুৱেলছ কৰিবলৈ আহঁত গছৰ পাতত ওম নমঃ শিৱায় লিখি পেলাই আমি মহাদেৱক অৰ্পণ কৰোঁ। গতিকে এইখিনি ধৰক মই জনা কথা যে আহঁত গছক ৰিলেটেড, আহঁত গছ কি কাৰণত ইমান পবিত্ৰ। গতিকে সেইডাল এনেকুৱা এটা গছডাল য'ত পূজা কৰিলে ব্ৰহ্মা, বিষ্ণু, মহেশ তিনিওগৰাকীকে সন্তুষ্ট কৰিব পাৰি। চাওকচোন কিমান ধুনীয়া উপকাৰী গছ এডাল। আৰু এই আহঁত গছডালৰ যে য'ত ত'ত মানে সকলোৱে যে পূজা কৰিব, ইয়াক লৈ এটা খুব ইণ্টাৰেষ্টিং ষ্টৰী আছে। মই কেতিয়াবা পাৰিলে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ধন্যবাদ।